ফ্ৰেণ্ডছ আপোনালোকে যে গুৱাহাটী আহিলে গাড়ীৰ পৰা সেই ডক্টৰ ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰত চাই থাকে আপোনালোকে হয়তো বহুতে গৈছে আৰু বহুতে যোৱা নাই আমি আজি আপোনালোকক যোনে যোনে যোৱা নাই মই ভিতৰত কি আছে কি নাই মই এই ভিডিঅ'ৰ জৰিয়তে দেখাবৰ কাৰণে চেষ্টা কৰিম আপোনালোকে ভিডিঅ'খন চাই থাকিব প্ৰথমে এনেকৈ জালুকবাৰীত আহিব লাগিব তাৰপিছত জালুকবাৰীত নামি এই গুৱাহাটী ইউনিভাৰ্চিটিৰ যোনখন গেট আছে গুৱাহাটী ইউনিভাৰ্চিটিৰ গেটৰ সোমাই যাব নালাগে গুৱাহাটী ইউনিভাৰ্চিটি গেটৰ সোমোৱাৰ আগতে এনেকৈ ডক্টৰ ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰ হ'ল সমাধি ক্ষেত্ৰৰ প্ৰৱেশ পত্ৰ কিন্তু এটা কথা এই ডক্টৰ ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰত আহিলে কোনো ধৰণৰ টিকেট নালাগে কোনো ধৰণৰ পইচা পে' কৰিব নালাগে একদম ফ্ৰী এয়া হ'ল ভূপেন হাজৰিকা গেটৰ এণ্ট্ৰি ডাঙৰকৈ লিখা আছে ডক্টৰ ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰ এয়া হ'ল এয়া আমি দূৰৰ পৰা দেখা পাওঁ ডাঙৰ গম্বুজটো ডক্টৰ ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰ আৰু ডক্টৰ ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰত দিন ৰাতি 24 ঘণ্টা সদায় ডক্টৰ ভূপেন হাজৰিকাৰ গান বাজি থাকিব এনেকৈ বেকগ্ৰাউণ্ডত আপোনালোকে নিশ্চয় শুনা পাইছে এয়া হ'ল ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি এয়া পিছফালৰ পৰা আমাৰ ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি ক'ব গ'লে ডক্টৰ ভূপেন হাজৰিকাৰ আমাৰ অসমৰ কাৰণে এটা সম্পদ আছিল যি চিৰদিনৰ কাৰণে বিদায় লৈছে আমাৰ মাজৰ পৰা আমি সদায় তেওঁক স্মৰণ কৰিব লাগে আমি ইমান ডাঙৰ এজন মানুহক হেৰাইছোঁ এনেকৈ গোটেই পাৰ্কখনত এনেকৈ বক্স দি থোৱা হৈছে আৰু দিন ৰাতি 24 ঘণ্টা সদায় মানে ডক্টৰ ভূপেন হাজৰিকাৰ গান বাজি থাকে এনেকুৱা অনুভৱ হয় যে ডক্টৰ ভূপেন হাজৰিকা আমাৰ মাজত এতিয়ালৈকে জীয়াই আছে যেতিয়া আমি গান শুনো এনেকৈ সমাধি ক্ষেত্ৰত গ'লে জোতাটো খুলি যাব লাগে তেওঁ যিখন স্পীকাৰেৰে গান গাইছিল তেওঁৰ স্পীকাৰটো এনেকৈ যত্ন কৰি ৰাখিছে সমাধি ক্ষেত্ৰৰ মাজত বহুত ধুনীয়া পৰিৱেশ এইফালে নন ষ্টপ পানী পৰি থাকে কিন্তু এতিয়ালৈকে দিয়া নাই ৰাতিহে দিয়ে এনেকৈ মই এতিয়া গম্বুজৰ ভিতৰত সোমাম এয়া হ'ল সেই সমাধি ক্ষেত্ৰত যিখন গম্বুজ আমি বাহিৰৰ পৰা ডাঙৰকৈ দেখা পাওঁ এয়া হ'ল ডক্টৰ ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰৰ সেই গম্বুজৰ ভিতৰত মই প্ৰৱেশ কৰিছোঁ বহুত ধুনীয়া চাফ চিকুণ আৰু তেওঁৰ যিমান ফটো প্ৰতিমূৰ্তি ক'ত গৈছিল চব তেওঁৰ সমাধি ক্ষেত্ৰত এনেকৈ যতন কৰি ৰাখিছে তেওঁৰ ডেকা কালৰ মানে বুঢ়া হোৱাৰ আগৰ ফটো এনেকুৱা মই এনেকৈ আৰু ওপৰত যাম আৰু ওপৰত কি আছে দেখাব চেষ্টা কৰিম মই আৰু ওপৰত আহিছোঁ আহি এনেকৈ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি এনেকৈ যত্ন কৰি ৰাখিছে তেওঁ লিখা কিতাপ তেওঁ গামচাত এনেকৈ লিখিছিল তেওঁৰ কাপোৰ এনেকৈ যত্ন কৰি ৰাখিছে তেওঁৰ টুপিটো এনেকৈ যত্ন কৰি ৰাখিছে চাওক আমি যে বাহিৰৰ পৰা দেখা পাওঁ ইমান ডাঙৰ এটা গম্বুজৰ নিচিনা বনাইছে ভিতৰৰ পৰা এনেকৈ দেখা পায় এনেকৈ লিফ্ট আছে লিফ্টেৰে ওপৰত উঠিব পাৰে আহিলে মই এতিয়া
তললৈ নামি আছোঁ, বাহিৰত যাম। এয়াই হ'ল ডক্টৰ ভূপেন হাজৰিকাৰ ভিতৰৰ দৃশ্য। বহুত চাফ চিকুণ, প্ৰত্যেকখন ফটো, প্ৰত্যেকখন লিখা ৰচনা, কবিতা, গীত মাত এনেকৈ সাঁচি থৈছে আমাৰ মাজত। এনেকৈ বাহিৰত ওলালোঁ, তো এনেকৈ বাহিৰৰ পৰা দেখা পায় ডক্টৰ ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰত। ভিতৰৰ পৰা এনেকুৱা পৰিৱেশ। মই অসমৰ ৰাইজক এইটোৱে অনুৰোধ জনাম, এইটো হ'ল ডক্টৰ ভূপেন হাজৰিকা। আমাৰ সকলোৱে আমি চিনি পাওঁ, সকলোৱে জানো তাক। এবাৰ হ'লেও আহি ডক্টৰ ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰত আহি তেওঁক স্মৰণ কৰি যাওক। তেওঁ আমাৰ মাজত যাতে জীয়াই থাকক, যুগ যুগভাৱে এনেকৈ যাতে জীয়াই থাকক। আমি যাতে প্ৰত্যেক বছৰে সদায় মানে তাক মনত ৰাখিব পাৰোঁ, এই অনুৰোধ জনাইছোঁ। সকলোৱে আহক, আহি ডক্টৰ ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰত আহি ঘূৰি যাওক। ইয়াতে আহিলে কোনো ধৰণৰ টকা নালাগে, কোনো ধৰণৰ পইচা নালাগে, কোনো ধৰণৰ টিকট নালাগে, এনেকুৱা সুবিধা কৰি দিয়া হৈছে। চ' আহি আমি তেওঁ এটা হ'লেও প্ৰণাম জনাই যে যাতে যাব পাৰোঁ, এয়াই মোৰ ক'বলগীয়া হ'ল। ডক্টৰ ভূপেন হাজৰিকা সমাধি ক্ষেত্ৰৰ সমাধিস্থল। ইয়াতে তেওঁৰ অন্তিম যাত্ৰা শেষ হৈছে। ইয়াতে লিখা আছে তেওঁৰ জন্ম, মৃত্যু, তাৰিখ সকলো ইয়াতে দিয়া হৈছে। আৰু এখন শেষ ভিডিঅ'ৰ জৰিয়তে ডক্টৰ ভূপেন হাজৰিকাক প্ৰণাম জনাই মই এইখন ভিডিঅ'ৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।